আজি মই আহিছোঁ তেজপুৰত। আমাৰ লগৰ ল'ৰা গুৱাহাটীৰ পৰা বৰ্তমান তেজপুৰত আহিছে। তো প্ৰগ্ৰাম এটা আছিল, মডেলিং প্ৰগ্ৰাম। তো তাকে লগ ধৰিব আহিলোঁ। ধ্ৰুৱজ্যোতি শৰ্মা এজ এ গেষ্ট টিচাৰ, স্পেচিয়েল গেষ্ট হিচাপে আহিছিল প্ৰগ্ৰামটোত। তো তাকে লগ পাই বহুত দিনৰ পিছত ভাল লাগিল। হয়, নমস্কাৰ। ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱা। তেজপুৰত এই ধুনীয়া এটা অনুষ্ঠান, ফেশ্বন ৰিলেটেড অনুষ্ঠান, ফেশ্বনৰ কম্পিটিশ্যন এটা আজি ইয়াত অনুষ্ঠিত হৈছে। বিশিষ্ট অতিথি হিচাপে গুৱাহাটীৰ পৰা তেওঁলোকে আমন্ত্ৰণ কৰিছিলে। মই কৰ্মসূচী গুৱাহাটীত থাকোঁ। সুন্দৰকৈ অনুষ্ঠানটো আয়োজিত এতিয়া চলি আছে আৰু ইয়াত 4টা কেটেগৰী আছে: মিষ্টাৰ, মিছ, মিছেছ, কিড। যিকোনো বয়সৰ ল'ৰা ছোৱালী হওক, বিবাহিত মহিলা সকলোৱে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰে। ধুনীয়াকৈ চলি আছে আৰু যিসকল সুযোগ পৰিচালিত কৰিছে। আৰু মই বিচাৰোঁ যে এনেকুৱা আৰু অনুষ্ঠান আয়োজক আগবাঢ়ি আহক, এনেকুৱা অনুষ্ঠান আৰু আয়োজন কৰক, যাতে নতুন নতুন ল'ৰা ছোৱালী নৱশিক্ষাসকলে এখন প্লেটফৰ্ম পায় নিজৰ প্ৰতিভাখিনি দেখুৱাবলৈ। ধন্যবাদ। আৰু আমাৰ ল'ৰা এতিয়া বৰ্তমান গুৱাহাটীতে থাকে আৰু ফেশ্বন ৰিলেটেড প্ৰগ্ৰামবিলাকত এজ এ চিফ গেষ্ট বহুত প্ৰগ্ৰামবিলাকত যাই থাকে। আজি তেজপুৰত হোৱাৰ কাৰণে মোক ক'লে। তো মই ভাবিলোঁ এবাৰ লগ ধৰি আহোঁ আৰু গৈ আহোঁ প্ৰগ্ৰামটো কেনেকৈ ধৰণৰ। আপোনালোকক দেখাই আছোঁ দুই এটা মানে প্ৰগ্ৰামৰ বিষয়ে। মই বিশেষ বেছি সময় থাকিব নোৱাৰিম ইয়াতে, যিহেতু মোৰ অলপ কামো আছে বেলেগ। তো অলপ সময় প্ৰগ্ৰামৰ বিষয়েও দুই এটা ক'লে আমাৰ লগৰ ল'ৰা আৰু প্ৰগ্ৰামটোৰ বিষয়ে অলপ দেখাই দিওঁ। আৰু জাৰ্জবিলাককো এটা বাইট দিব বুলি কৈছে, যিহেতু জাৰ্জ আমাৰ লগৰ ল'ৰা তেওঁ ঠিক কৰি দিছে। তো ভাল লাগিছে। তো আৰু আমাৰ লগৰ যিহেতু এই ফেশ্বন ৰিলেটেড জড়িত আছে আৰু আগবাঢ়ক, এইটোৱে আশা কৰোঁ। আমি আশা কৰোঁ যে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন হওক। আমি সেইটোৱে বিচাৰোঁ। তাৰ ভিতৰত কি প্ৰতিভা আছে কোনো গম নাপায়, যেতিয়ালৈকে তেওঁলোকে এখন মঞ্চ নাপায়। এই মঞ্চত নিজৰ প্ৰতিভাখিনি দেখুৱাবলৈ। গতিকে যিমানে বেছি এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আয়োজিত হ'ব, নতুন নতুন প্ৰতিভাখিনি আমি দেখিবলৈ পাব। ঠিক আছে, এতিয়া বলকচোন ভিতৰলৈ যাওঁ। লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ আমন্ত্ৰণ মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। লগতে মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ গৌৰৱ শইকীয়াদেৱ আৰু লগতে উৎপল বৰুৱা। আমাৰ জ্ঞাপন কৰিছোঁ আৰু আমি নথৈ আনন্দিত হৈছোঁ তেওঁলোকৰ উপস্থিতিয়ে আজিৰ এই অনুষ্ঠানটোৰ বহু কষ্ট বৃদ্ধি কৰিছিল।
বন্ধুসকল এয়া আমাৰ বৰ্তমান ফেশ্বনৰ যিটো প্ৰতিযোগিতা হৈ আছিল বাইদেউ যাওঁ তো দুই এখন বাইদেউৰ পৰা জানিব পাৰিলে ভাল লাগিব। আজি আমি আমাৰ অৰ্গেনাইজাৰ হয় প্ৰীতি আৰু ভাল লাগিছে আছে লগ পাইছোঁ আৰু একেটা চেনেলটো আপোনালোকে চাব ছাবস্ক্ৰাইব কৰি দিব লগ পাম আকৌ ভাল লাগে বাইদেউৰ লগত চিনাকি আৰু আমাৰ লগৰবোৰে হয় ভাল লাগিছে তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে জানে আমাৰ ইমান মানে আধুনিক ইমান আপডেট কৰি দি আছে তো মোৰ ফালৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে চাওক আগামী দিনত আপোনালোকৰ বহুত ধুনীয়া ভিডিঅ' পাব। তো বন্ধুসকল মই এতিয়া যাবলৈ ওলাইছোঁ তেখেতসকল থাকিব যিহেতু প্ৰগ্ৰামৰ লগত জড়িত আছে তো ভাল লাগিল লগ পাই আৰু বাইকবিলাক যিহেতু ইমান ধুনীয়া নহয় চাউণ্ডবিলাক কিবা হৈছে তো যি কি নহওক আজি এই প্ৰগ্ৰামত আহি খুব ভাল লাগিল আমাৰো খুব ভাল লাগিল মোৰ লগৰ ল'ৰা হয় শেখৰ আজি এই অনুষ্ঠানটোত আহি নিজৰ এটা ধুনীয়াকৈ ব্লগ বনাইছে তাৰ ইউটিউব চেনেল মই চাই থাকোঁ আৰু এতিয়াও আৰু বিচাৰোঁ যে চবেই ছাবস্ক্ৰাইব কৰক কাৰণ আজিকালি এনেকুৱা নতুন নতুন ইউটিউবাৰখনক আমি উৎসাহ জনাব লাগে তেতিয়া আমি ধুনীয়া ধুনীয়া এনেকুৱা ব্লগবিলাক চাবলৈ পাওঁ যিখিনি ধৰি লওক ভিডিঅ' বা তেনেকৈ মোবাইল বা চবেই কেপচাৰ কৰিব নোৱাৰে ব্লগ আকাৰে হ'লে মানুহে ইণ্টাৰেষ্ট লৈ পেলাই চাব পাৰে গতিকে মই আশা কৰোঁ তাৰ ইউটিউবাৰ তাৰ যিটো চেনেল বহুতখিনি ছাবস্ক্ৰাইবাৰ হৈ ইভেন ইউটিউবৰ পৰা যিটো চিলভাৰ কইন বা চিলভাৰ প্লেট পায় তেনেকুৱা এটা পায় সেইটো সময়ত অধিক আগবঢ়াই পাইছে বহুত বহুত ধন্যবাদ আজি কি নহওক আজি বহুত দিনৰ পিছত লগ পালোঁ একেলগে পঢ়িছিলোঁ এটা সময় এতিয়া বৰ্তমান গুৱাহাটীতে থাকে আৰু এতিয়া বৰ্তমান চেলিব্ৰিটি বুলিয়ে ক'ব পাৰি যি কি নহওক আৰু এজ এ স্পেচিয়েল গেষ্ট হিচাপে আহিছে তেখেতকো সম্বৰ্ধনা জনাইছে ভাল লাগিছে আৰু তেখেতৰ কাৰণে মই আজি এইটো প্ৰগ্ৰামত আহিলোঁ আৰু প্ৰগ্ৰামত আহি সঁচাকৈ খুব ভাল লাগে আজিৰ ভিডিঅ'টো ইমানেই আছিল বন্ধুসকল তো ভিডিঅ'টো এনেকৈ ধৰণৰ চাই থাকিব আপোনালোকে আশা কৰিছোঁ আমাৰ ভিডিঅ'বোৰ